Hey guys, Assalamualaikum. Welcome back to my YouTube channel. I hope সকলো ভালে আছে. So guys, আজিৰ ব্লগটো লাষ্টলৈকে চাব, নিশ্চয় ভাল পাব. Guys, আজি মোৰ বেষ্ট ফ্ৰেণ্ডৰ ফিৰা আছিল. ফিৰা যি সকলে বুজি পোৱা নাই, মানে বিয়াৰ পাছত কইনাঘৰৰ মানুহে দৰাঘৰৰ মানুহক মাতে আৰু দৰা প্ৰথমত যায়, দৰাৰ লগত তেওঁৰ বিন্তিসকল যায়, তাৰ লগত তেওঁৰ লগৰীয়াবোৰ যায়. সেইকাৰণে গাইজ মই গৈছোঁ, মই তাৰ বেষ্ট ফ্ৰেণ্ড, সেইকাৰণে যোৱাটো ফৰ্চ. চ' গাইজ আজি আপোনালোকে মোৰ বেষ্ট ফ্ৰেণ্ডক দেখা পাব. সি বৰ্তমান বিয়া কৰি ল'ল, মানে বিয়া কৰি ল'লে এইটো আকৌ কি কথা. চ' গাইজ তেতিয়াহ'লে ব্লগটো এনজয় কৰক. আই হোপ সকলোৱে ভাল পাব, লাষ্টলৈকে চাব. লেটছ গ'. सोने बॉलीवुड म्यूजिक दी बेवाना पाल के बजाना भी आंदा दिल की खुदा की कसम न कभी मैंने पी हाँ फिर भी थोड़ी थोड़ी चढ़ने लगी कुड़ी नशे सी चढ़ गई पतंग सी लड़. চ' গাইজ আমি এতিয়া আহিছোঁ মছজিদ এখনত নামাজ পঢ়িবলৈ. বৰ্তমান জোহৰৰ নামাজৰ টাইম হৈছে, আমি জোহৰৰ নামাজ পঢ়ি তেওঁলোকৰ ঘৰত যাম. मुझे तो अच्छा लग रहा है, मेरा बेबी मिल गया. अरे यार গাইজ লোকেশ্যনটো এবাৰ চাওক, কিমান ধুনীয়া. চ' গাইজ আমি বৰ্তমান তেখেতৰ ঘৰত আহিছোঁ, চাহ পানী খালোঁ. চ' গাইজ দেখি আছে এইটোৱে কেনেকৈ গাঞ্জি আছে, মানে পেটত সোমাই আছে. গাইজ তাৰ লগত একেলগে বহি পিনে আমাৰ খোৱা শেষ, কিন্তু সিয়ে এতিয়ালৈকে মাৰি আছে. বড় বাড়ি না রে, আমি বাড়ি. চ' গাইজ নিশ্চয় দেখিছে আমি বিয়াত আহিছোঁ, বিয়াত নহয় মানে ফিৰাত আহিছোঁ. আৰু ইয়াত আহি ইমান ধুনীয়া এখন ঠাই পাইছোঁ. মোৰ পিছফালে দেখি আছে, তাতে আমি অলপ ফটোশ্বুট কৰিম. ভাল কেমেৰা নাই, এনেই মোবাইল দি ফটোশ্বুট কৰিম. তো আশা কৰিছোঁ সকলোৱে লাষ্টলৈকে ব্লগটো চাব আৰু নিশ্চয় ভাল পাব. আমি অলপ আগফালে যাওঁ, ইয়াত পিছফালে ব্লগ শ্বুট হৈ আছে, মানে ফটো শ্বুট হৈ আছে, আপোনালোকে নিশ্চয় দেখি আছে. আৰু ইয়াত জংঘলৰ মাজফালে গৈ আছোঁ, জংঘল নহয় এনেই বাগান এখন, সাপ চাপ থাকিব পাৰে, ইমান ৰিক্সো. ইয়াৰ অসমীয়া মানুহবোৰে ভাবিব যেন কি মানুহ আহি ইয়াত ব্লগ কৰি আছে, ফটো মাৰি আছে. আৰু আমাৰ বাবে এইখন ঠাই কিমান ধুনীয়া. বেছি ভাল লাগে এইখিনি টাইম, মই দেখুৱাই আছোঁ অলপ ৰখক. এইখন ঠাই একেবাৰে লাজবাব হৈ গ'ল, বহুত মজা লাগে. চ' নিশ্চয় দেখি আছে উখুৰা মুখুৰা ঠাইখন, উচ্চ চাপৰ আৰু ইয়াৰ ওখ চাপৰ. ইয়াত পানী গৈ আছে, পানী ভয় লাগে. ফাৰ্ষ্ট আহিছোঁ ইয়াত. এইখন হ'ল খাকী টংগীয়া কয়, টংগীয়াৰ পাছত নাম্বাৰ কিবা কিবি আছে, এইবোৰ নাজানো, টংগীয়া 1 2 কিবা কিবি কয়. আপোনালোকে ঠাইখন দেখক, ইমান মানে নেচাৰেল ঠাইখন. ইয়াত যিটো ঠাণ্ডা হাৱা, এইটো বেলেগ, বহুত ভাল লাগি আছে. এই গাইজ আমি অহাৰ বহুত সময় হৈ গ'ল, তাতে খাইছোঁ দাইছোঁ, বহুত ভাল হৈছে খানে জানিটো. চ' গাইজ বৰ্তমান আমি গৈ আছোঁ ঘৰত. বহুত এনজয় কৰিছোঁ, মানে যিমানখিনি আশা কৰিছোঁ ইয়াতকৈ বেছি এনজয় কৰিছোঁ. আৰু গাইজ যদি ভিডিঅ'টো কিবা ভুল প্ৰাপ্তি হয় প্লিজ ক্ষমা কৰি দিব. আৰু বৰ্তমান যিখন বজাৰ দেখি আছে এইখন হ'ল চৌধুৰী বজাৰ. চ' গাইজ বৰ্তমান আমি তাৰ ঘৰত আহিছোঁ আৰু ইয়াতে বহি আছোঁ, চাহ পানী খালোঁ. চাইলি পাই যাওঁ ব্লগৰ
বিরাট কিনা লাগছে আপনার? তোমাদের কি লাগছে? আপনার আলহামদুলিল্লাহ বহুত ভালো লাগছে। আমার বেস্ট লাগছে। বিয়ার কোনদিন করবে? ওই বিয়ার কোনদিন করবে? সো গাইজ ইমানকে ব্লগটো চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু গাইজ মই ব্লগটো শ্বুট কৰিছিলোঁ পৰীক্ষাৰ বহুত আগত HSLC HSLC নহয় গাইজ, মই বৰ্তমান HS ছেকেণ্ড ইয়েৰত পঢ়ি আছোঁ। আৰু হয়তো আপোনালোকে ব্লগটো মোৰ পৰীক্ষাত অলপ দিন আগত বা পৰীক্ষাৰ পাছত দেখা পাব বা মাজত দেখা পাব। যদি কিবা অলপ টাইমত গণ্ডগোল হয় দলীয় পৰীক্ষাৰ সময়ত দিয়া হৈছে ব্লগটো আপলোড, আপোনালোকে প্লিজ বেয়া নাপাব। মই ব্লগটো শ্বুট কৰি আহি পিনে মই এডিটিং কৰি লৈছোঁ। আৰু তো ইমানলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। ভালে থাকিব, সুস্থ থাকিব। আল্লাহ হাফিজ।